হেল্ল' বন্ধুসকল, স্বাগতম জনাই পুনৰ এই মোৰ ইউটিউব চেনেল RMT A to Z ইনফলৈ আজি লৈছোঁ আপোনালোকৰ কাৰণে এক গুৰুত্বপূৰ্ণ খবৰ। বন্ধুসকল, আজিৰ খবৰটো হৈছে যিসকল নতুন ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিছিল তেওঁলোকৰ কাৰণে অতিকৈ সুখবৰ। ইতিমধ্যে নতুন ৰেচন কাৰ্ডৰ লিষ্ট প্ৰকাশ পাইছে। ইয়াৰ জৰিয়তে আপোনালোকে 5 লাখ টকা লাভ কৰিব পাৰিব। অসমৰ মুখ্যমন্ত্ৰীয়ে এই কথা স্পষ্টকৈ ঘোষণা কৰিছে। বন্ধুসকল, আপোনালোকৰ নাম আছে নে নাই সেই লিষ্টটো কেনেকৈ চাব আৰু কেনেকৈ উলিয়াব মই এটা এটাকৈ দেখুৱাই দিম। আপোনালোকে মোৰ ভিডিঅ'টো স্ক্ৰিপ্ট নকৰি শেষলৈকে চাই থাকিব। মই ষ্টেপ বাই ষ্টেপ দেখাই যাম। বন্ধুসকল, এই ৰেচন কাৰ্ডৰ জৰিয়তে আপোনালোকে 5 লাখ টকাৰ চিকিৎসা সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব পাৰিব। তো বন্ধুসকল, মোৰ ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰিছোঁ। বলক, আপোনালোকৰ নামটো নতুন লিষ্টত আছে নে নাই কেনেকৈ উলিয়াব আপোনালোকৰ হাতৰ মোবাইল দি পেলাই আপোনালোকে চাব পাৰিব। তো পোনপ্ৰথমে আপোনালোকে ওলাই ল'ব লাগিব আপোনালোকৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ। মই ক্ৰম ব্ৰাউজাৰটো উলিয়াই লৈছোঁ। বন্ধুসকল, এটা সৰু ৰিকুৱেষ্ট, যিসকল বন্ধু মোৰ চেনেলত নতুন তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা হেল্পফুল ভিডিঅ' পোনপ্ৰথমে লাভ কৰে। তো বলক, ইয়াৰ পৰা আপোনালোকে ক্ৰম ব্ৰাউজাৰটো ছিলেক্ট কৰি ল'ব আৰু ইয়াত টাইপ কৰিব RCMS আৰু চাৰ্চ কৰি দিব। লগে লগে চাব এনেকুৱাকৈ এটা ইণ্টাৰফেচ খোল খাই যাব। চাওক, ইয়াতে আপোনাৰ লিখা আছে RCMS আছাম ষ্টেট পৰ্টেল। বন্ধুসকল, ইয়াতে আপোনালোকক আৰু এটা কথা কৈ থৈছোঁ। এয়া চাওক, ইয়াতে 3 ডট আছে, এইখিনি ক্লিক কৰিব আৰু অলপ স্ক্ৰল ডাউন কৰিব, কৰি পেলাই এই ডেস্কটপ ছাইট এই মোডটো এনেকৈ অন কৰি ল'ব। তাৰপিছত যিটো প্ৰথম লিংক আছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব। অলপ লোডিং হ'ব। এনেকুৱাকৈ আৰু এটা ইণ্টাৰফেচ খোল খাই যাব আপোনালোকৰ আগত। তাৰপিছত চাওক, ইয়াতে আপোনাৰ ৰেচন কাৰ্ড এলোকেশ্যন, ছাপ্লাই চেইন এনেকুৱাকৈ বহুতকেইটা অপশ্যন থাকিব। আপোনালোকে ডাইৰেক্ট যিটো ৰেচন কাৰ্ড আছে ইয়াতে ক্লিক কৰি দিব। তাৰপিছত চাওক, তলত ৰেচন কাৰ্ড ডিটেইলছ আছে ইয়াতে ক্লিক কৰি দিব। লগে লগে এনেকুৱাকৈ আৰু এটা পেজ খোল খাই যাব, যিটো কেপচা আহিছে কেপচাটো আপোনালোকে ভেৰিফাই কৰি ল'ব লাগিব। তো ইয়াতে ক্লিক কৰি দিব ভেৰিফাইত আৰু যিটো লিখা আছে এই লিখাটো ইয়াত তেনেকৈ বহাই দিব আৰু ভেৰিফাইত ক্লিক কৰি দিব। লগে লগে চাওক, এনেকৈ আৰু এটা পেজ খোল খাই যাব আপোনালোকৰ আগত। ইয়াতে চাওক দিয়া আছে ষ্টেট, DFSO, APS ষ্টেটাছ, RC ষ্টেটাছ, ডিষ্ট্ৰিক্ট, TFSO, স্কিম, শ্বৰ্টিং, ৰিপৰ্ট নেম। তো পোনপ্ৰথমে আপোনালোকে কি কৰিব লাগিব, যিটো ডিষ্ট্ৰিক্ট আছে ইয়াতে ক্লিক কৰিব আৰু নিজৰ ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰি ল'ব। মই যিহেতু মৰিগাঁৱৰ, মই মৰিগাঁও ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰি লৈছোঁ। তাৰপিছত চাওক, ইয়াতে দিয়া আছে DFSO, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আহিব চাওক মৰিগাঁও ডিষ্ট্ৰিক্ট, FCS CA অফ FIC, এইটো এছ কৰি দিব। তাৰপিছত চাওক, ইয়াতে আহি গৈছে আপোনাৰ APS আৰু ইয়াতে আহিছে স্কিম। স্কিমটো আপোনালোকে ছিলেক্ট কৰিব, ছিলেক্ট অল। ইয়াতে আছে আপোনাৰ TFSO, এইটো আপোনালোকে ক্লিক কৰিব লাগিব। যিটো আহে এইটোৱে ক্লিক কৰি দিব, এটা আহিব অপশ্যন। তাৰপিছত চাওক APS, এইটো আপোনালোকৰ যিটো ৰিটেইলাৰ দোকান আছে দোকানীজনৰ নামটো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। তাৰপিছত চাওক, ইয়াতে আছে ষ্টেটাছ, ষ্টেটাছটো ক্লিক কৰিব। ইয়াত চাওক দিয়া আছে ছিলেক্ট অল, ভেৰিফাইড এণ্ড এপ্ৰুভ, ডিলেট এজ টু বি স্কেন। আপোনালোকে কি কৰিব, ছিলেক্ট অল ইয়াতে ক্লিক কৰি দিব আৰু বাহিৰত এটা ক্লিক কৰি দিব। তাৰপিছত চাওক, ইয়াতে আছে আপোনাৰ শ্বৰ্টিং, এইটোত ক্লিক কৰিব। ইয়াত দিয়া আছে দুটা অপশ্যন, ৰেচন কাৰ্ড ৱাইজ, মেম্বাৰ ৱাইজ আৰু এটা UID ৱাইজ। আপোনালোকে কি কৰিব, যিটো ৰেচন কাৰ্ড ৱাইজ, মেম্বাৰ ৱাইজ ইয়াতে ক্লিক কৰি দিব। অলপ সময় লোডিং ল'ব। তাৰপিছত চাওক, ইয়াতে দিয়া আছে RC ষ্টেটাছ, ছিলেক্ট ভেলু, এইটোত ক্লিক কৰি দিব। দিয়াৰ লগে লগে ইয়াত বহুতকেইটা অপশ্যন আহিব। অল ভেলিড আধাৰ নাম্বাৰ, ইনভেলিড আধাৰ নাম্বাৰ, এটলিষ্ট ওৱান ভেলিড আধাৰ নাম্বাৰ ইন RC, নট ইভেন ছিংগল আধাৰ ইন RC, ৰিপিটিং আধাৰ। আপোনালোকে কি কৰিব, অলত এইটো ক্লিক কৰি দিব।
ইয়াৰ পিছত চাওক ইয়াতে দিয়া আছে ৰিপৰ্ট নেম, এইটোত ক্লিক কৰি দিব। দিয়াৰ লগে লগে যিটো অপশ্যন আহিব এটা ছিংগল আহিব, ইয়াতে ক্লিক কৰি দিব। তাৰপিছত এয়া চুকত চাওক ভিউ ৰিপৰ্ট বুলি ইয়াতে আপোনালোকে ক্লিক কৰি দিব। অলপ সময় লোডিং ল'ব। লোৱাৰ পিছত আপোনালোকৰ আগত নতুন তালিকাখন ওলাই পৰিব। এয়া চাওক খুব সুন্দৰভাৱে আপোনালোকৰ আগত নতুন তালিকাখন ওলাই পৰিছে। ইয়াতে চাওক বেনিফিচিয়াৰী নেম আমিনা খাতুন, সাইফুল ইছলাম, এনেকৈ আপোনাৰ লিষ্টটো ওলাই পৰিছে। ইয়াতে আপোনালোকে চাব পাৰিব বেনিফিচিয়াৰীৰ নাম। ইয়াতে চাওক ফেমিলি হেড, যিজন আপোনালোকৰ সাধাৰণতে মাইকী মানুহৰ নামত কাৰ্ডটো এণ্ট্ৰি থাকে, এইটো ফেমিলি হেড ইয়াতে থাকিব। এইটো জুবেদা খাতুন, ৰাহমান নেছা এনেকৈ উল্লেখ আছে। তাৰপিছত আহিব আপোনাৰ MS নং, মেম্বাৰ নেম, মেম্বাৰ LL, এনেকৈ আপোনালোকে এই লিষ্টখন চাব পাৰিব। তো বন্ধুসকল, ইয়াৰ পৰা আপোনালোকে ভালদৰে চাই ল'ব ইয়াত আপোনালোকৰ নামটো আছেনে নাই। যদি নাই, ইয়াৰ পিছত কি কৰিব লাগিব বা কেনেকৈ আপোনালোকৰ নামটো সোমাব, ইয়াৰ বিষয়ে যদি নতুন কিবা আপডেট আহে মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাই দিম। তো বন্ধুসকল, এনেকৈ আপোনালোকে নিজৰ নামটো চাই ল'ব এই নতুন তালিকাত আছেনে নাই। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। তো কেনে লাগিছে কমেণ্ট কৰি জনাব, লগতে এটা শ্বেয়াৰ কৰি দিব।